হেল্ল' এভৰিৱান নমস্কাৰ। যোৱা 10 ডিচেম্বৰ 2024 হৈ যোৱা মোৰ বাৰ বিয়াৰ কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে বাৰ জোৰোণৰ লুক। মল্লিকাই বৰ ধুনীয়াকৈ ৰেডি কৰি দিছে। আৰু ৰাতিপুৱা 9টামান বজাতে দৰাঘৰ আহি উপস্থিত হ'ল সি বাক জোৰোণ দিবলৈ। জোৰোণ দি তেওঁলোক যাবলৈ ওলাইছে আৰু এতিয়া উল্টা জোৰোণ দিয়া হৈছে ছোৱালী ঘৰৰ ফালৰ পৰা। তাৰপিছত এতিয়া বাক নোওৱাবলৈ লৈ যোৱা হৈছে। আৰু এতিয়া বাই পুনৰ ৰেডি হৈছে আৰু এইটো হৈছে বাৰ মেইন ৰিচেপশ্যন লুক। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ বিয়াৰ মেইন চেণ্টাৰ অফ এট্ৰেকশ্যন। এয়া যে আপোনালোকে ফুলদানি দেখি আছে, এয়া হৈছে আচল ফল মূল আৰু শাক পাচলিৰ পৰা কাটি কাটি বনোৱা ফুল। এইফালে চাওকচোন গাজৰ, তাৰপিছত তিয়ঁহ, তাৰপিছত বিটৰুট, মূলা, পিঁয়াজ পাত, ইমান যে ধুনীয়াকৈ তেওঁলোকে কাটি কাটি বনাইছে নহয়। এইফালে তৰমুজ, একদম মানিব লাগিব আৰু। একেকোবে খানাটো খাই লওঁ বুলি ভাবিছোঁ, যিহেতু আহিলোৱে যেতিয়া ইয়ালৈ, গতিকে খাই লোৱাই ভাল হয় নাই। বিৰাট ভোক লাগিছে, ভোকত থাকিব পৰা নাই। আৰু ইভিনিং এতিয়া 4টা বাজিছে। ৰাতিপুৱাৰ খানাটোতো মই মিছ কৰিলোঁ আৰু কেটাৰিং পাৰ্টিয়ে জাষ্ট লগাইছে এতিয়া খানাটো, গতিকে প্ৰথম বহিনটো ময়ে কৰি লওঁ বুলি ভাবিছোঁ। প্ৰথমতে চালাড লৈ লওঁ। এয়া তিয়ঁহ লৈ লৈছোঁ, তাৰপিছত বিটৰুট লৈ লৈছোঁ, এইফালে নান লৈ লৈছোঁ, প্লেইন নান, ভেজ পোলাও, অকণমান দিব দেই। এইফালে আছে প্লেইন ৰাইচ, ডাল মাখানি, এইফালে ডাল মাখানি লৈ ল'লোঁ, ডাল ফ্ৰাই, हरा बड़ा तवा मिक्स। चिमटा क्या दिया? चिमटा कौन सा वाला? নালাগে মোক। এই ভেন্দি দিয়ক অকল পিচ, এক পিচ দিলে হ'ব, এক পিচ দিলে হ'ব, দি দিয়ক। मलाई कोफ्ता, कश्मीरी आलू दम, বেছি নহয় দে। ইয়াতে এটা কথা, যিসকলে মাছ মাংস দেখা পাম বুলি আশা কৰি আছে নহয়, ব্লগ শেষ হৈ যাব, দৰা আহি ছোৱালী লৈ যাব, বিয়া শেষ হৈ যাব, কিন্তু মাছ মাংস আপোনালোকে কেতিয়াও দেখিবলৈ নাপায়, কাৰণ আমি হৈছোঁ শংকৰ সংঘ। এক পিছে দিয়া দেই, এক পিচ, অকল এক পিচ। এইফালে আছে পাপৰ, গাজৰ হালৱা, তুলি দিওঁ পিছত। ইয়াতে ক'ৰবাত তুলি দিয়কচোন, পিছত খাম। আছে গোলাপ জামুন, হাঁহি দিয়া চবেই এবাৰ। চবকে লৈছোঁ দেই ভিডিঅ' লৈছোঁ চবৰে। আৰু এইফালে মোৰ খানা ভেজ হ'লেও কিন্তু বহুত বেছি টেষ্টি আছিলে খানাটো। সকলো মানুহে কিন্তু খাই বিৰাট ভাল পালে। খাই বৈ উঠি এতিয়া ময়ো ৰেডি হৈ ল'লোঁ আৰু এইটো মোৰ বিয়াৰ ৰিচেপশ্যন লুক। মই ৰেডি হোৱাৰ পিছতে এতিয়া মল্লিকাই লীনাবাক ৰেডি কৰি আছে আৰু এতিয়া মই যাওঁ বিয়াৰ ৰভাতলিলৈ। আৰু পুনৰ মই আহি গ'লোঁ খানাখিনিলৈ, কাৰণ খানা য'ত ময়ো তাত। কফি একাপ খাওঁ বুলি আহিলোঁ আৰু সেইদিনাখন যে মই কিমান কফি খাইছোঁ ন, একদম হিচাপ নাই। আৰু এইফালে ষ্টাৰ টাচ্ছতো সেইদিনাখন কি আছিলে মই সকলোখিনি দেখুৱাম। আৰু এইফালে এইটো ৰোৱানৰ আজি আউটলুক, লগতে পাপু আছে। দুইটাকে যে ইমান মৰম লাগিছে নহয়। এহঁতৰ আজি কিন্তু পোৱালি গেং বনি গ'ল পুৰা। গেংটোত পাপু হৈছে লিডাৰ আৰু ৰোৱান চবতকৈ সৰু। 6-7টামান আছে আৰু গোটেইখিনি মানে য'ত যায় একেলগতে আৰু পুৰা গেং। এতিয়া মই আপোনালোকক বিয়াৰ পৰিৱেশটো দেখাই দিছোঁ। বিয়া ঘৰত একদম উখল মাখল পৰিৱেশ। মই এতিয়া কইনাৰ ওচৰলৈ আহিছোঁ লাহেকৈ। মানুহ আহিছে গৈছে, আহিছে গৈছে, মানে
একদম কিমান মানুহ নহয় সেইদিনাখন হিচাপ নাই কইনাৰ পেহীয়েক আৰু এয়া ভনীয়েক কইনাৰ ভনীয়েক এয়া চিনিবা আৰু আমাৰ বিয়াৰ চব আহিছে চব আহিছে আকৌ আহি গ'লোঁ কিবা এটা খাওঁ বুলি আৰু এইফালে মই ইটালিয়ান পাস্তা লৈ ল'লোঁ খাওঁ বুলি আৰু ষ্টাৰ্টাৰ্ছত আমাৰ আছিলে আলু টিক্কি চাট হাক্কা নুডলছ তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইজ ভেজ পকোৰাছ ইটালিয়ান পাস্তা আৰু কফি আৰু এইফালে আমাৰ কইনাৰ ভায়েকৰ গেং গোটেইকেইটা ভাইটিৰ লগৰ বেলেগ ছাল দিছে আৰু গোটেইকেইটাই একো মানে ল'ৰাকেইটা একো ৰিয়েকশ্যন নাই মানে কৈ আছোঁ ভিডিঅ' বনাই আছোঁ বুলি কইনাৰ জেঠাইকৰ পুতেক বিশ্ব হ'ল ফাইনেলি দৰা আহি পালেহি আৰু এতিয়া মই সময়টো ক'ব নোৱাৰিছোঁ আৰু এতিয়া দৰাক আগচিছোঁ আমি সকলোৱে এটা খুব ভাল লগা পৰিৱেশ দৰাক আদৰিবলৈ গৈছোঁ আমি সকলোৱে মা বৰমা আইতা সকলোবোৰ আছে আৰু মই ভিনদেউ ভৰি ধুৱাম আৰু এতিয়া কইনাক খুজিবলৈ দৰাৰ ভায়েক আৰু লগৰসকল আহিছে চাওঁচোন তেওঁলোকে এতিয়া কইনাক বিচাৰি পায়নে নাই আৰু বেছি সময় নাই আৰু বাৰ এইখন ঘৰত এই সময়খিনি বৰ কঠিন সময় বিশেষকৈ মা আৰু দেউতাৰ বাবে দেউতাইতো সেইদিনাখন গোটেই দিন কান্দিয়ে আছে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিন্ধাই দিলোঁ তুমি দীৰ্ঘজীৱী হোৱা অৱশেষত বাক বিদায় দিয়াৰ সময়টো আহি পালেহি তোৰ বৈবাহিক জীৱন সদায় সুখৰ হৈ ৰওক ভালদৰে থাকিবি ভিনদেউৰ লগত এয়াই মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা
বিদায়।